প্ৰিয় বন্ধুসকল নমস্কাৰ জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাবলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। সাধাৰণ জ্ঞানৰ এই সিৰিজৰ এইটো হৈছে দ্বিতীয়টি ভিডিঅ' আৰু আমি অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ লগত সংগতি ৰাখি এই ভিডিঅ'বিলাক আগবঢ়াই আছোঁ। জ্ঞানাংকুৰ দ্য লাৰ্ণিং হাব এনে এক প্লেটফৰ্ম য'ত অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ ভিডিঅ' আগবঢ়াই আহিছে। গতিকে টিম জ্ঞানাংকুৰৰ এই প্ৰচেষ্টাক তোমালোক সকলোৱে আঁকোৱালি ল'বা বুলি আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। গতিকে পলম নকৰি আমি ভিডিঅ'টিৰ মাজলৈ আগবাঢ়ি যাম ব'লা। তাৰ আগতে কওঁ, যদি তোমালোক এই চেনেলটো নতুন তোমালোকে তেনেহ'লে প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ওচৰতে থকা বেল আইকনটো টিপি দিবা, কাৰণ এই ধৰণৰ ভিডিঅ'ৰ প্ৰথম যাতে তুমি চাব পাৰা। আৰু যদি ভাল পোৱা আৰু যদি তোমালোকৰ কিবা পৰামৰ্শ আছে আমাক কমেণ্টত জনোৱা। তোমালোকৰ পৰামৰ্শ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। গতিকে পলম নকৰি ব'লা আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাম। আজি প্ৰথম প্ৰশ্নটো হৈছে, প্ৰথম অসমীয়া ছনেট কবিতাটি কি আৰু এই কবিতাটি কোনে ৰচনা কৰিছিল? গতিকে প্ৰথম অসমীয়া ছনেট কবিতাটি হৈছে প্ৰিয়তমাৰ চিঠি আৰু এই কবিতাটি ৰচনা কৰিছিল হেমচন্দ্ৰ গোস্বামীয়ে। এই কবিতাটি ক'ত প্ৰকাশ হৈছিল তোমালোকে বাৰু জানানে? মই কৈ দিছোঁ, কবিতাটি প্ৰকাশ পাইছিল জোনাকীয়া আলোচনীত। আৰু জোনাকী বিষয়টো আমি প্ৰায় সকলোৱে জানো, হয় নহয়? তথাপি মই কৈ দিছোঁ, জোনাকী আলোচনীখন 1889 চনত প্ৰথম প্ৰকাশ পাইছিল কলিকতাৰ পৰা, হয়নে? তাৰপিছত তাৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়? লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী, হয় নহয়? আৰু এই হেমচন্দ্ৰ গোস্বামীয়ে প্ৰথম অসমীয়া ছনেট কবিতা প্ৰিয়তমাৰ চিঠি ৰচনা কৰিছিল। অসম সাহিত্য সভাৰ যিখন তেজপুৰ অধিৱেশন 1920 চনত হৈছিল, সেই অধিৱেশনৰ সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথম ক'ত হৈছিল? শিৱসাগৰত, হয়নে? 1917 চনত। আৰু তেখেতৰ আৰু তাৰ প্ৰথম সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঁই বৰুৱাই, হয়নে? গতিকে চোৱা, এটা প্ৰশ্নতে আমি বহুতকেইটা কথা গম পালোঁ। ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নটো হৈছে, ৰামায়ণক মূল সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? ৰামায়ণক মূল সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ব্যক্তিগৰাকী আছিল মাধৱ কন্দলী। মাধৱ কন্দলী হৈছে প্ৰাক শংকৰী যুগৰ শ্ৰেষ্ঠ কবি আৰু তেখেত প্ৰাচীন অসমৰ অধিপতি বৰাহী ৰজা মহামণিক্যৰ ৰাজকবি আছিল। আৰু তেওঁলোক হৈছে শংকৰদেৱৰ আগৰ কবি হ'ল, তেওঁলোকে প্ৰাক শংকৰী যুগৰ কবি হয়। আৰু মাধৱ কন্দলীয়ে প্ৰথম অসমীয়ালৈ সংস্কৃতৰ পৰা ৰামায়ণখন অনুবাদ কৰিছিল। তাৰপিছত অসমীয়া গদ্য সাহিত্যৰ জনক বুলি কাক কোৱা হয়? অসমত প্ৰথম গদ্য সাহিত্য কোনে ৰচনা কৰিছিল? ভট্টদেৱ, হয়নে? ভট্টদেৱে অসমীয়াত প্ৰথম গদ্য সাহিত্যৰ জন্ম দিছিল আৰু তাৰ আগতে চব পদ্যতে লিখিছিল। শংকৰদেৱে হওক বা তাৰ আগৰ যিসকল কবি আছিল তেওঁলোকে পদ্যতে ৰচনা কৰিছিল, কিন্তু গদ্যত প্ৰথম লিখিছিল ভট্টদেৱে। আৰু ভট্টদেৱৰ সম্পূৰ্ণ নামটো হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। তেখেতৰ প্ৰথম গদ্য সাহিত্য পুথিখন হৈছে কথা গীতা। তাৰ উপৰিও তেখেতে কথা ভাগৱত, কথা ৰত্নাৱলী এই পুথি দুখন ৰচনা কৰিছিল। তাৰ পিছৰ প্ৰশ্ন, প্ৰথম অসমীয়া সংবাদপত্ৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে, প্ৰথম অসমীয়া সংবাদপত্ৰ হৈছে অৰুণোদয়। আৰু অৰুণোদয় কেতিয়া প্ৰকাশ পাইছিল? 1846 চনত শিৱসাগৰৰ পৰা প্ৰকাশ পাইছিল। সেই আলোচনীখন প্ৰকাশ কৰিছিল খ্ৰীষ্টান মিছনাৰীসকলৰ প্ৰেছৰ পৰা। এই কাকতৰ
প্ৰধানকৈ খ্ৰীষ্ট ধৰ্ম প্ৰচাৰৰ কাৰণে প্ৰকাশ কৰা হৈছিল যদিও অনেক দেশৰ সৰু সংবাদ প্ৰদান প্ৰসিদ্ধ ঐতিহাসিক ঘটনা বাইবেলৰ অসমীয়া অনুবাদ বৈজ্ঞানিক আৱিষ্কাৰ পুৰণি অসম বুৰঞ্জী আদি বিভিন্ন বিষয়ে ইয়াত প্ৰকাশ পাইছিল। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ আগৰ ভিডিঅ'টো এইটো বিষয়ে কোৱা হৈছিল। উপন্যাস সম্ৰাট বুলি ৰজনীকান্ত বৰদলৈক কওঁ আমি। তেখেতৰ আটাইতকৈ বিখ্যাত উপন্যাসখনেই হৈছে মিৰি জীয়ৰী, হয়নে? মিৰি জীয়ৰী হৈছে তেখেতৰ আটাইতকৈ বিখ্যাত উপন্যাস। তাৰ উপৰিও মনোমতী, ৰহদলিগিৰি, নিৰ্মল ভকত আদি তেখেতৰ প্ৰখ্যাত উপন্যাস। অসমীয়া সাহিত্যৰ ৰমন্যাসবাদী ধাৰাৰ এজন স্বনামধন্য সাহিত্যিক হৈছে ৰজনীকান্ত বৰদলৈ। আৰু তেখেত অসম সাহিত্য সভাৰ সভাপতি হৈছিল 1925 চনত, যিখন নগাঁৱত অনুষ্ঠিত হৈছিল। আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট, এই গৱেষণামূলক গ্ৰন্থখনৰ লেখকৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এই গ্ৰন্থখনৰ লেখক হৈছে বাণীকান্ত কাকতি। বাণীকান্ত কাকতি অসমীয়া সাহিত্যৰ প্ৰসিদ্ধ সাহিত্যিক আৰু শিক্ষাবিদ। তেখেতৰ জন্ম হৈছিল 1896 চনত। তেখেতে অসমীয়াৰ লগতে ইংৰাজী ভাষাতো অলেখ প্ৰবন্ধ পুথি ৰচনা কৰিছিল। তাৰ ভিতৰত এখন হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। এখন হৈছে তেখেতৰ গৱেষণামূলক গ্ৰন্থ। তাৰ উপৰিও তেখেতৰ আন কেইখনমান পুথি হৈছে পুৰণি অসমীয়া সাহিত্য, মাদাৰ গড্ৰেছ কামাখ্যা, লাইফ এণ্ড টিচিং অফ শংকৰদেৱ, সাহিত্য আৰু প্ৰেম, পুৰণি কামৰূপত ধৰ্মৰ ধাৰা ইত্যাদি। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হেমকোষ অভিধানখনৰ প্ৰণেতাজনৰ নাম কি? এই প্ৰশ্নটোৰ উত্তৰ কোৱাৰ আগতে এটা কথা তোমালোকক কওঁ যে তোমালোক যদি এই চেনেলটো নতুন, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিবা। লগতে কমেণ্টত তোমালোকৰ পৰামৰ্শ দিবা আৰু কিবা জানিবলগীয়া থাকিলেও সুধিব পাৰিবা। যদি ভাল পোৱা তেনেহ'লে লাইক এটা কৰি দিবা। এতিয়া প্ৰশ্নটো হৈছে কি, হেমকোষ অভিধানৰ প্ৰণেতাজনৰ নাম কি? হেমকোষ অভিধানৰ প্ৰণেতাজনৰ নাম হৈছে হেমচন্দ্ৰ বৰুৱা। হেমচন্দ্ৰ বৰুৱা জন্ম হৈছিল 1835 চনত। তেখেতে আছাম নিউজ নামৰ এখন বাতৰি কাকতৰ সম্পাদকৰ দায়িত্বটো আছিল। তেখেতৰ আন কেইখনমান পুথি হৈছে অসমীয়া ব্যাকৰণ, অসমীয়া ল'ৰাৰ আদিপাঠ, কানিয়াৰ কীৰ্তন, বাহিৰে ৰংচং ভিতৰে কোৱা ভাতৰি, আছামিজ মেৰেজ ছিষ্টেম ইত্যাদি। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে আছামিজ লিটাৰেচাৰ এনচিয়েণ্ট এণ্ড মডাৰ্ণ, এই গ্ৰন্থখনৰ লেখকৰ নাম কি? আছামিজ লিটাৰেচাৰ এনচিয়েণ্ট এণ্ড মডাৰ্ণ, এই গ্ৰন্থখনৰ লেখকজনৰ নাম হৈছে সূৰ্যকুমাৰ ভূঞা। সূৰ্যকুমাৰ ভূঞা এজন প্ৰখ্যাত বুৰঞ্জীবিদ আছিল। তেখেতে অসংখ্য বুৰঞ্জীমূলক কিতাপ অসমীয়া ভাষাত লিখিছিল, লগতে ইংৰাজী ভাষাতো লিখিছিল। যেনে ৰমণী গাভৰু, কোঁৱৰ বিদ্ৰোহ, নিৰ্মালী, তাৰপিছত এন আছামিজ, নুৰজাহান, আটন বুঢ়াগোহাঁই এণ্ড হিজ টাইমছ, টুংখুঙীয়া বুৰঞ্জী আৰু আছামিজ লিটাৰেচাৰ এনচিয়েণ্ট এণ্ড মডাৰ্ণ ইত্যাদি গ্ৰন্থবোৰ তেওঁ ৰচনা কৰিছিল। এইজন মহান বুৰঞ্জীবিদৰ জন্ম হৈছিল 1894 চনত আৰু তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডিলিট উপাধি লাভ কৰিছিল। আৰু 1953 চনত অসম সাহিত্য সভাৰ সভাপতিও হৈছিল।
তাৰ পিছৰ প্ৰশ্নটো হৈছে যে প্ৰথম অসমীয়া স্নাতক মহিলাগৰাকীৰ নাম কি? প্ৰথম অসমীয়া মহিলা স্নাতক দুগৰাকী, তেওঁলোক হৈছে সুশলতা দুৱৰা আৰু সুধালতা দুৱৰা। তেওঁলোক হৈছে প্ৰথম অসমীয়া স্নাতক গ্ৰেজুৱেট। প্ৰথম অসমীয়া ব্যাকৰণ কোনে ৰচনা কৰিছিল? আমি অকণমান আগত পাইছিলোঁ হয়নে যে হেমচন্দ্ৰ বৰুৱাই অসমীয়া ব্যাকৰণ ৰচনা কৰিছিল, কিন্তু তাৰ আগতেও এজন ব্যক্তিয়ে অসমীয়া ব্যাকৰণ ৰচনা কৰিছিল। প্ৰথম অসমীয়া ব্যাকৰণ নাথান ব্ৰাউনে ৰচনা কৰিছিল। গ্ৰামাটিকেল নোটছ অন দি আছামিজ লেংগুৱেজ, এইখন হৈছে ফাৰ্ষ্ট অসমীয়া ব্যাকৰণ। আৰু নাথান ব্ৰাউন হৈছে আমেৰিকান বেপ্টিষ্ট মিছনেৰী। 1835 চনত তেখেত অসমলৈ আহিছিল আৰু অসমতে 1846 চনত প্ৰথম অসমীয়া সংবাদপত্ৰ অৰুণোদয় প্ৰকাশ কৰিছিল। সেইটো বিষয়ে আমি অলৰেডি আগৰ প্ৰশ্নটোত আলোচনা কৰি আহিছোঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে ভানুমতী। ভানুমতী ৰচনা কৰিছিল কোনে? ভানুমতী ৰচনা কৰিছিল পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱা আমি প্ৰায় সকলোৱে জানো যে পদ্মনাথ গোহাঁই বৰুৱা হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি, আৰু সেই সভাখন অনুষ্ঠিত হৈছিল শিৱসাগৰত 1917 চনত। ভানুমতীৰ উপৰিও পদ্মনাথ গোহাঁই বৰুৱাই জোৰণী, ফুলৰ চানেকি, জয়মতী, গদাধৰ, তেতুন তামুলী আদি ৰচনা কৰিছিল। তেতুন তামুলী তেখেতৰ ব্যংগ ৰচনা। তাৰ উপৰিও উষা, বিজুলী, আসামবন্তি আদি কাকতত তেখেতে সম্পাদনা কৰিছিল। আৰু অসমৰ প্ৰথম সাহিত্যিক পেঞ্চনাৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা। ইয়াৰ পিছৰ প্ৰশ্নকেইটা হৈছে যে প্ৰতিমা আৰু বিন বৈৰাগী এই কবিতা পুথি দুখনৰ ৰচকৰ নাম কি? এই কবিতা পুথি দুখন কোনে ৰচনা কৰিছিল? এই শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা জোনাকী যুগৰ ত্ৰিমূৰ্তি এজন, হয় নাই? তেখেতে প্ৰতিমা লগতে বিন বৈৰাগী কবিতা পুথি দুখন ৰচনা কৰিছিল। প্ৰতিমাৰ বিষয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। ইমান সুন্দৰ আছিল প্ৰতিমাখন। গতিকে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিমা, বিন বৈৰাগী আৰু তাৰপিছত চন্দ্ৰামিত, এই তিনিখনে ৰচনা কৰিছিল। আৰু তেখেতে আছিল প্ৰথম জোনাকীৰ অন্যতম প্ৰতিষ্ঠাতা আৰু দুটা সংখ্যাৰ সম্পাদক, প্ৰথম সম্পাদক। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হেজাৰী ঘোষা বুলি কোনখন পুথি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে নামঘোষাক। নামঘোষাক হেজাৰী ঘোষা বুলি কোৱা হয়। ইয়াৰ মূল কাৰণটো হৈছে যে নামঘোষাখনত 1001টা ঘোষা আছে। 1001টা ঘোষা আছে আৰু সেইকাৰণে ইয়াক হেজাৰী ঘোষা বুলি কোৱা হয়। নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত অসমীয়া বৈষ্ণৱ সমাজৰ অন্যতম এখন ভক্তিমূলক পুথি। শংকৰদেৱে প্ৰথমে মাধৱদেৱক নামঘোষা লিখিবলৈ আজ্ঞা দিছিল আৰু তেতিয়াই মাধৱদেৱে নামঘোষাখন ৰচনা কৰিছিল। নামঘোষাত 4টা ছন্দত লিখা হৈছে, সেইটো হৈছে ছবি, তুলৰী, লেছাৰী আৰু পদ। নামঘোষাৰ বিষয়ে বাণীকান্ত কাকতিয়ে কৈছে যে নামঘোষাত 3টা ভাৱধাৰাৰ মিহলি হৈ বিশাল আনন্দৰ সাগৰৰ ফালে ধাৱমান হৈছে। পুণ্যশ্লোক, শংকৰ স্মৃতি, মাধৱদেৱৰ আত্মলঘিমা আৰু কৃষ্ণৰ স্মৃতিৰ মাহাত্ম্য, হিয়া ভেদ কৰি ওলোৱা ৰসময়ী ভক্তিয়ে নামঘোষাক শিক্ষামূলক পদ সংগ্ৰহৰ শাৰীৰ পৰা আঁতৰাই আনি জীৱন ৰসেৰে অভিষিক্ত প্ৰকৃত সাহিত্যৰ সমূহ আসনত ঠাই দিছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ
নামঘোষাৰ বিষয়ে কৈছে যে ভাৰততহে নালাগে পৃথিৱীৰ কোনো সুসভ্য দেশত এনে এখন স্ক্ৰিপচাৰ বা শাস্ত্ৰ ওলোৱা নাই যাক আমাৰ এই ঘোষা শাস্ত্ৰখনেৰে সৈতে একে শাৰীতে ঠগিত থ'ব পাৰি। ই ঈশ্বৰৰ চৰণত কায় বাক্য মনেৰে নিজক সঁপি দি ঈশ্বৰৰ নিমগ্ন হৈ যোৱা ভকতৰ হৃদয়ৰ তলিৰ পৰা ওলোৱা কাৰুণ্যৰ স্মৃতিৰ অকল সিয়ে নহয়, সেই অবাংময় গোচৰ অথচ সচিদানন্দময়ী আনন্দ অনুভৱ মূৰ্তিৰ অভয় চৰণত ভকতৰ অন্তৰৰ পৰা আপোনা আপুনি উঠলি পৰা পৰমানন্দৰ প্ৰবাহৰ পুষ্পাঞ্জলি। মহেশ্বৰ নেওগৰ মতে নামঘোষা পৰম ভক্ত মাধৱদেৱৰ আধ্যাত্মিক জীৱনৰ অভিজ্ঞতাৰ ছন্দময় প্ৰকাশ। এয়ে হৈছে নামঘোষা আৰু এই নামঘোষাৰ স্ৰষ্টা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম হৈছিল 1489 চনত লখিমপুৰৰ নাৰায়ণপুৰত। তেখেতৰ পিতৃ আছিল গোবিন্দগিৰি আৰু মাতৃ আছিল মনোৰমা। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। আগলৈও এনেধৰণৰ ভিডিঅ' চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগতে কিবা জানিবলগীয়া থাকিলে কমেণ্টত নিশ্চয় লিখিবা। চ' বাই বাই এণ্ড গড ব্লেছ ইউ অল।